বন্ধ কৰি হৈছে ছাত্ৰীবাৰী বন্ধ কৰ দেই অসমীয়াক চেলেঞ্জ কৰিবি অসমীয়াক মাৰিম বুলি কবি কথাবিলাক কিন্তু অলপ বেয়া হ'ব বন্ধ কৰ আমি ভালে ভালে আহিছিলোঁ ভালে ভালে বন্ধ কৰ আৰু অসমীয়াক মাৰিম বুলি কিয় কৈছে তাক আপোনাৰ ক'ব লাগিব তহঁতে কি ক'বা কি ক'বা চাওক এতিয়া বিহাৰীয়ে যে আমাৰ অসমীয়াৰ ওপৰত ক'বলৈ লৈছে যে পিটন পোৱা নাই বিহাৰীৰ পিটন পোৱা নাই বুলি ক'বলৈ ইমান সাহস ক'ত পালে তাকে কি ক'ব ইমানখিনি সাহস ক'ত পালে বিহাৰী নামত বিহাৰী ঘটিলৈ অসমলৈ আহিব ঘটিলৈ আৰু যাওঁতে কোটি কোটি টকা লৈ যাব তাৰ কাৰণে আমাৰ অসমীয়াখিনিৰ কাৰণে নিব পৰা হৈছে কি ক'বি আমি এইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ অসমীয়াক কেনেকুৱা যিখিনি তেওঁলোকে অপমান কৰিছে আছে গোটেইখিনি আমাৰ বিলাসী থানা মানুহে আছে ইয়াতে গোটেইখিনি আমি একো কৰা নাই আমি আহিছোঁ বুলি গম পাই তেওঁলোকে দোকান চোকান বন্ধ কৰি পলাইছে ইতিমধ্যে তোমালোক হৈছিলে কথাটো এনেকুৱা কৈছিল যে তহঁতে বিহাৰীবিলাকে অসমীয়াৰ মাৰ খোৱা নাই তহঁতে যেতিয়া অসমীয়াৰ মাৰ খাবি তেতিয়া তহঁতে গম পাবি আচ্ছা এই ষাঠি ঊৰ্ধ এজন দেউতা আছে দেউতা কি কৈছিলে আপোনালোকক তাৰমানে সি বাপেক পুতেকক মাৰিব লৈছিলে বাপেক পুতেকক মাৰিব ওলাইছিলে আৰু মানে বহুত দিনৰ পৰা বহুত অশান্তি কৰি থাকে জাবৰ পেলাই থাকে আমাৰ আৰু আমাৰ ঘৰত কম্পাউণ্ডত বহুত জাবৰ পেলাই থাকে আৰু মোৰ মাথাটো গৰম কৰি দিয়ে যে মানে বিহাৰীৰ মাৰ খোৱা নাই অসমীয়াৰ বাচ্চাবিলাকে বিলাসী থানা আহিছে আপোনালোকৰ কাষত কি ক'ব বিলাসী থানা আপোনালোকৰ ওচৰত আহিছোঁ কি ক'ব সেই তেওঁলোকক মানে অলপমান হেৰি আমি যে আপোনালোকৰ আহিছোঁ ওচৰত আহিছোঁ কি ক'ব আপুনি আমি তেওঁলোকক অলপমান যে অসমীয়াক যে গালি পাৰিছে পুলিচৰ লগত যোগাযোগ কৰিছে থানাত এজাহাৰ দিছে হয় মই এজাহাৰখন আগতে দিছোঁ দিয়াৰ পিছত আকৌ নৰ্মেল হেৰি কৰিলোঁ মানে উদ্বেগ কৰিলোঁ আকৌ উৎপাত কৰিছে আকৌ উৎপাত মানে সিহঁতে সিদিনা ৰাতি অলপমান তেৰাতেৰিকৈ চাইছে আমাক আৰু কি কৈছে বিহাৰী অসমীয়া বিহাৰী মাৰ খোৱা নাই কৈছে কি কৈছে মানে বিহাৰীয়ে অসমীয়াবিলাকে মাৰ খোৱা নাই মাৰ খালে গম পাব আচ্ছা এই ল'ৰাটোৰ আগত কৈছে আচ্ছা ল'ৰাৰ আগত কৈছে এই বিলাসী থানা অসম আহিলে ছাত্ৰীবাৰীলে ইয়াতে আপোনাৰ দুটা বাপেক পুতেক বিহাৰীয়ে আমাৰ অসমীয়া ফেমিলি এটা মানে চেলেঞ্জ কৰিছিলে অসমীয়া কোন হয় বুলি অসমীয়া কোনো কাম নাই বুলি কৈছিলে আৰু অসমীয়াকেইটা কৈছিলে নহ'লে বিহাৰী মাৰ খোৱা নাই নেকি বুলি গতিকে ইয়ালৈ আহিলোঁ ইয়াতে আহি পিনে এখন বন্ধ কৰিছোঁ দোকানখন বন্ধ মানে এটা চোলা বন্ধ কৰিছোঁ ইয়াৰ এইটো ফাষ্টফুড আছে ফাষ্টফুড আৰু জুই বন্ধ কৰি দিছে ইয়াত নজ্বলাবি দেই ইয়াত জ্বলালে কিন্তু দিগদাৰ আছে কোনো কাষ্টমাৰক মাল নিদিবি কাষ্টমাৰক মাল নিদিবি ঠিক আছে দাদা আমি ইয়াতে আহিছোঁ এজন অসমীয়া মানুহক বৰ বেয়াকৈ কৈছে তাৰমানে চেলেঞ্জ কৰিছে বিহাৰী এজনে গতিকে আমি আহিছোঁ বিহাৰীখনৰ দোকানতে আহিছোঁ যে তোমালোকে যি চেলেঞ্জ কৰিছিলা এতিয়া তোমালোকে আহা কি তোমালোকে আমাৰ ওপৰত দাদাগিৰি কৰিছে আমিও চাই লওঁ তেতিয়া দেখা পালোঁ যে দোকানখনত মানুহেই নাই পলাইছে হয় কি ক'বা কি ক'ম মানে আচলতে আমাৰ যিটো অভিযোগ আছিলে অসমীয়া মানুহজনক মানে এই বিহাৰী মানুহজনে ডাইৰেক্ট কৈছে বোলে যে তোমালোকে বিহাৰী মাৰ খাই পোৱা নাই বিহাৰী মাৰ কেনেকুৱা হয় এবাৰ চাই ল'বা বোলে ইয়াত অসমীয়াৰ দাদাগিৰি নচলিব তেনেকুৱা ধৰণৰ কিছুমান মানে বিহাৰীৰ দাদাগিৰি চলিছে নেকি হ'ব কোন বিহাৰী আছে ইয়াত ফেন বন্ধ কৰ ফেন চব বন্ধ কৰ বিহাৰীৰ বিতন পোৱা নাই বুলি অসমীয়া ক'বলৈ কথা ক'লে কথাটো হ'ল এনেকুৱা ধৰণৰ বিহাৰীখিনিয়ে আমাক অসমীয়াক মানে চেলেঞ্জ কৰিছে ইয়াতে কথাখিনি আমি আলোচনা কৰিবলৈ আহিছোঁ গতিকে বিহাৰী পিটন খোৱা নাই নেকি বুলি অসমীয়াখিনি চেলেঞ্জ কৰিছে অসমীয়া মানুহক তো গতিকে আমি দোকানত আহিলোঁ দোকান তেওঁলোকে আপোনাৰ এৰি পলালে ঘৰলৈ গ'লোঁ ঘৰতো পলালে তেওঁলোকে গতিকে আমি অসমীয়ানো কোন হয় বিলাসী থানা অসমৰ তৰফৰ পৰা চিনাকি দিবলৈ আহিলোঁ কিন্তু তেওঁলোকে ইতিমধ্যে পলাইছে গতিকে এনেকৈ ইয়াতে আমি ছাত্ৰীবাৰীতে আহিছোঁ যিডোখৰ জেগাত বিহাৰী গোটেই ঠাচ খাই আছে গতিকে বিলাসী থানা অসমৰ সন্মুখৰ পৰা তেওঁলোকে কওক যে অসমীয়া কোন হয় এতিয়া আমি দেখাবলৈ আহিছিলোঁ পৰিচয় দিবলৈ আহিছিলোঁ গতিকে বিলাসী থানা অসম থকালৈকে ইয়াতে কোনো বহিৰাগত জব্দবন্দী নচলিব মানে